হেল্ল' নমস্কাৰ আৰু স্বাগতম মোৰ ইউটিউব চেনেল জ্ঞানলৈ। আৰু বৰষুণ দি আছে, বৰষুণ দিয়াৰ কাৰণে নইজটো পাব পাৰে, তাৰ কাৰণে জ্ঞান নাপাব। আৰু আজি মই এইকেইদিন ভিডিঅ' দিব পৰা নাই, ভিডিঅ' দিব ফাম্বল আৰু এইকেইদিন মই ভিডিঅ' দিব পৰা নাই। ভিডিঅ' দিব নোৱাৰা কাৰণ মোৰ গাটো একদম কেম্বা, আৰু আপোনালোকে টাইটেল চাই গমেই পাইছে। তাৰমানে ভৰি চৰি গা চা ইমান বিষাইছে কৈছোঁ না, তাৰমানে এই ভৰিত ডিমা চিমা একদম কেম্বা বিষাইছে আৰু খোজ কাঢ়িব কাৰণে একদম ইচ্ছা নাই। আৰু এতিয়া বহুত ডাঙৰ হৈৰাণ দি আছে, এতিয়া চাউণ্ডটো বা আহিছে না নাই আহিব লাগে। আৰু এই ভৰিৰ ডিমা চিমা একদম কেম্বা বিষাইছে, প্লাছ হাত চাত এই বিষাইছে আৰু গলৰ চৰ্বি দেখছি না, এই গলৰ চৰ্বি পৰ্যন্ত বিষাইছে, তাৰমানে একদম কেম্বা বিষাইছে। আৰু সেইকাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাই। আৰু মোৰ এইকেইদিনত 2-3টা পাৰ্চেলো হৈছিল, আৰু পাৰ্চেল আহিলে সেইকেইটা আনবক্সিং কৰিবৰে ইচ্ছা নাই, তাৰমানে কৈছোঁৱে ভিডিঅ' বনাবই নোৱাৰিলোঁ। আৰু বাকী এতিয়া অলপ ভাল পাইছোঁ আগত চাই, আৰু বাকী হাতখনৰ বিষটো ভাল পাইছোঁ, বাকী ভৰিৰ বিষ আছে আৰু এই গলৰ এখিনিত বিষ আছে। তাৰমানে প্ৰায় 2.5 বছৰমানৰ মূৰত মই ৱৰ্কআউট আৰু নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, কাৰণ এতিয়া ষ্টাৰ্ট কৰিবই লাগিব। এই দেহা থাকিব নোৱাৰে, এই দেহা সৰি যাব লাগিব, এইবাৰ এই পেট এই গল এই চব সৰি যাব লাগিব, কাৰণ বহুত কষ্ট কৰি আছোঁ সেইকাৰণে। আৰু বেছি যিহেতু ট্ৰেইন কৰি আছোঁ না, সেই কৰি থকাৰ কাৰণে একদম বহুত বিষ আছে, তাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই। আৰু ভিডিঅ' অতি সোনকালে আহি আছে, 15 আগষ্টৰ পৰাই আপোনালোকে প্ৰায় ভিডিঅ' মই ৰেগুলাৰ দিব চেষ্টা কৰিম। আৰু ৰেগুলাৰ দিব নোৱাৰিলেও সপ্তাহত 2 বা 3টা ভিডিঅ' থাকিবই, সপ্তাহত 2 বা 3টা ভিডিঅ' থাকিবই। মই ইয়াত কৈ দিলোঁ 3টা ভিডিঅ' থাকিব সপ্তাহত। আৰু বাকী ট্ৰিপৰ প্লেন কৰি আছোঁ, নতুন ট্ৰিপৰ প্লেন কৰি আছোঁ। আৰু এতিয়া কথাটো হ'ল কি, এইকেইদিনৰ এটা কথা হৈ গ'ল কি, মোৰ যোনটো লাষ্ট ভিডিঅ' আছিল 16 পেক মেগী চেলেঞ্জৰ ভিডিঅ'টোত, তাত কপিৰাইট ষ্ট্ৰাইক আহিছিল। তাত কপিৰাইট ষ্ট্ৰাইক মানে কি, কপিৰাইট ষ্ট্ৰাইক এইটো মই বুজি পোৱা নাই। হয়তো বোলে কপিৰাইট ষ্ট্ৰাইকো নহয়, এতিয়া মই কি আছে মই কথাটো কৈ দিওঁ চাব। আনচাৰ দিছে কি, দ্য কণ্টেণ্ট আই ডি ক্লেইম ইয়'ৰ ভিডিঅ' ডাজ নট এফেক্ট ইয়'ৰ চেনেল, দিছ ইজ নট এ কপিৰাইট ষ্ট্ৰাইক। ঠিক আছে, এইটো কপিৰাইট ষ্ট্ৰাইক নহয়, মানি ল'বি। তাৰপিছত লিখছি ভিডিঅ' কেন নট বি মনিটাইজ, এইটো কপিৰাইট ষ্ট্ৰাইক নহয়, কিন্তু ভিডিঅ' কেন নট বি মনিটাইজ। এড ৰেভিনিউ পেইড টু কপিৰাইট অনাৰ, কপিৰাইট ষ্ট্ৰাইকো নহয়, কিন্তু এড ৰেভিনিউ পেইড টু কপিৰাইট অনাৰক পেইড কৰিব লাগিব। আৰু এইটো দিছে মনিটাইজেশ্যন ইনএলিজিবল, এইটো কপিৰাইট ষ্ট্ৰাইক নহয়, আৰু ভিডিঅ'টো মনিটাইজো নহয়, আৰু কপিৰাইট ষ্ট্ৰাইকো নহয়। কি তাৰমানে মই বুজি পোৱা নাই। আৰু আমাৰ নতুন চেনেল, তাতে যদি কপিৰাইট ষ্ট্ৰাইক আহে তেতিয়াহ'লে অলপ মনটো কেম্বা লাগে। আৰু এতিয়া কি হৈছে তাৰমানে চাওক, ইউটিউবৰ যোনটো নতুন পলিচি, আগতে আছিল 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 আৱাৰ্ছ ৱাচ টাইম কমপ্লিট হ'লে আপোনালোকৰ ইউটিউব মনিটাইজ হৈ যায়, বা সেইটো সেই ৰিভিউৰ কাৰণে চেনেলটো ৰিভিউৰ কাৰণে গুচি যায়, তাৰপিছত মনিটাইজ হয়। আৰু এতিয়া নতুনকৈ দিছে কি 1000 ছাবস্ক্ৰাইবাৰ 4000 ৱাচ টাইম, আৰু কোনো ধৰণৰ আপোনাৰ চেনেলটোত এক্টিভ কপিৰাইট ষ্ট্ৰাইক থাকিব নোৱাৰে। তাৰ কাৰণে আমাৰ নতুন মানে চেনেল আছে, সেইমাখনৰ কাৰণে অলপ দিগদাৰ হৈ গৈছে। আৰু যদি নতুন চেনেলত কপিৰাইট ষ্ট্ৰাইক মাৰি দিয়ে, আৰু মইতো যোনখন মিউজিক ইউজ কৰোঁ, সেই মিউজিকখন ইউটিউবৰে নন কপিৰাইট মিউজিক তাৰে ইউজ কৰোঁ, তাতে যদি কপিৰাইট আহে আৰু কি ক'ম, উপায় নাই। আৰু কপিৰাইট ষ্ট্ৰাইকটো উঠি গৈছে মোৰ, তাৰ কাৰণে অলপ ভাল লাগছে। আৰু বাকী এইকেইদিন ভিডিঅ' দিব পৰা নাই, সেই কৈছোঁৱে মই গা চা একদম কেম্পা লাগি তামাম বিষ, একদম পিঠি চিঠি মানে ঘুমালেও একদম ঘুমৰ সময়ত একদম কেম্পা লাগি যায়, আৰু ঘুমাবই নোৱাৰি, আৰু কেম্পা একদম কৈছোঁ না, একদম জঘন্য বিষ, একদম কেম্পা বিষ। সেইকাৰণে ভিডিঅ' মই দিব পৰা নাছিলোঁ। আৰু অতি সোনকালে ভিডিঅ' দেখা পাব। আৰু 15 আগষ্টৰ যোনটো ভিডিঅ' আছে, যোনটো 15 আগষ্টত আমি যোনটো ব্লগ বনাম মই, সেই ব্লগটোতে ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজ মানে ছাৰপ্ৰাইজ যদি মই এতিয়াতে কৈ দিওঁ কি হ'ব, কি ছাৰপ্ৰাইজ হ'ল, হয়নে নহয়? ছাৰপ্ৰাইজ সেইটো দিছে আপোনালোকে। যদি নাহাঁহে অলপ হ'লেও হাঁহিবই লাগিব, অলপ মানে হাঁহিবই লাগিব। মই এতিয়া ভাবি আছোঁ কৰিম বুলি, আপোনালোকে দেখাব 15 আগষ্টৰ দিনা ভিডিঅ'টো মিছ নকৰিবই। আৰু 15 আগষ্টৰ পিছত মই ৰেগুলাৰ ব্লগ দিব চেষ্টা কৰিম। আৰু ৰেগুলাৰ ডেইলি ব্লগ দিব নোৱাৰিলেও সপ্তাহটোত 2টা বা 3টা ব্লগ থাকিবই, মই চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো জাষ্ট
এনাই নৰ্মেল ভিডিঅ' আছিল আৰু কিবা ভিডিঅ' অহা নাছিল বা কিবা ভিডিঅ' অহা নাছিল সেইখিনি ইয়াতে মই কৈ দিলোঁ আৰু বাকী এতিয়া মই ভিডিঅ'টো ভাল পাইছোঁ আৰু 15 আগষ্টৰ পৰা ডেইলি ব্লগ আহি থাকিব আপোনালোকে টেনশ্যন নল'ব আৰু আপোনালোকে যদি এইটো ভিডিঅ' চাই ভাল লাগিছে এইটো ভাল লাগবৰ কাৰণে একো নাই যদিও ছাবস্ক্ৰাইবটো কৰি দিব আৰু লাইকটো কৰি দিব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিলে আপোনালোকে যিমান লাইক কৰিব বা আপোনাৰ ছাবস্ক্ৰাইবটো কৰিব আৰু লাইকো কৰি দিব আপোনালোকে লাইক এটা কৰি দিলে আৰু ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকে লাইক এটা বঢ়াই নাহিছে কাৰণে অলপ আৱাজটো ডাঙৰ কৰিব লগা হৈছে আপোনালোকে লাইক কৰি দিলে ছাবস্ক্ৰাইব কৰি দিলে মোৰ আৰু নতুন জাগাত যাবৰ ইচ্ছা যাব আৰু নতুন বুম মানে আৰু কৈছোঁ না পাগলা উঠা ভিডিঅ' বনাই দিম মই আপোনালোকে প্লিজ লাইকটো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো প্লিজ কৈ দিছোঁ আৰু মই মজা একদম ধুনীয়া ব্লগ দিব চেষ্টা কৰিম আৰু অলপ লাইক আহিলে ছাবস্ক্ৰাইব আহিলে কমেণ্ট কৰিলে মোৰো ভাল লাগে আৰু বাছ আজিলৈ মানে আৰু লগ হৈছোঁ অতি সোনকালে তো ধন্যবাদ জয় আই অসম খেলা